নমস্কাৰ ফ্ৰেণ্ডছ। মই আছোঁ এতিয়া গড়াল ভটাপাৰাত। এয়া মনসা মন্দিৰ পিছফালে দেখিছে আপোনালোকে। মই ভাবিলোঁ যে এটা ভ্লগ চেনেল খোলোঁ। সেয়েহে ভাবিলোঁ আজি মন্দিৰত আহিছোঁ। ইয়াতে মই অকণমান চেনেলটোৰ আৰম্ভণি কৰি দিলোঁ। ফাৰ্ষ্টতে মই কামৰূপ ডিষ্ট্ৰিক্টৰ গ্ৰাম্য অঞ্চলত থাকোঁ, নহিৰা গাঁৱত। এতিয়া মই ক'লোৱে আপোনালোকক গড়াল ভটাপাৰাত আহিছোঁ, আৰু মই আপোনালোকক কিছুমান খাদ্য ৰেচিপি বা আমাৰ গাঁৱৰ কিছুমান বস্তু তেনেকুৱা কিবাকিবি তেনেকুৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ নামটো ৰীতা দাস হয়। মই ইয়াতে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব। আপোনালোকে যদি মোৰ এইটো ভিডিঅ'টো মই শ্বৰ্টকৈ বনাম, 2 মিনিট বা 3 মিনিটৰ এইটো ভিডিঅ' চাই আপোনালোক যদি অকণমান মোক চাব বিচাৰে আগলৈ ব্লগ চেনেলত, তেনেহ'লে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সেয়েহে মই আগুৱাই যাবলৈ অকণমান সাহস পাম এইটো ভিডিঅ'ত যদি আপোনালোকৰ অলপমান মই ছাপোৰ্ট পাম তেনেহ'লে। মই অকণমান মন্দিৰটো আপোনালোকক দেখাই দিওঁ বাৰু। গড়াল ভটাপাৰাৰ মনসা মন্দিৰটো ধুনীয়া, আপোনালোকে যদি আহি পোৱা নাই আহিব পাৰে। মা মনসা মাৰ মন্দিৰত আপোনালোকক মই বাহিৰৰ দৃশ্যটো ইতিমধ্যে দেখালোৱে। এতিয়া ভিতৰৰ দৃশ্যটো অকণমান চাই লওক আপোনালোকে। আৰু মাৰ এইখিনি সময়ত 12টা বাজিলে, দুপৰীয়া টাইমৰ আহাৰটো মাক দি আছে এইখিনি সময়ত। এয়া আপোনালোকৰ যদি মোৰ এই ফাৰ্ষ্ট ব্লগটো আপোনালোকৰ চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিছে নে জনাবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।